গাইজ ৱেলকাম বেক টু মাই চেনেল ডিগবৈ ইউটিউবাৰ আশা কৰিছোঁ সকলো ভালে আছে আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আৰু আজি আছে ডিগবৈত পদধ্বনি আৰু বৰ্তমান গৈছোঁ ইণ্ডিয়া ক্লাবলৈ তাত যিহেতু কুইজ কম্পিটিশ্যন আছে হেকে তালৈ যাওঁ চাওক লগতে বলক বাইকখন থৈ মেলি বৰ্তমান ওলাই আহিছোঁ আৰু এয়াই দেখিছে মোৰ পিছপিনে আছে ইণ্ডিয়া ক্লাব আৰু ইণ্ডিয়া ক্লাব ইয়াত বাস্কেটবলৰ কোৰ্টটো দেখিছে সেইদিনাখনি মোৰ শ্বৰ্ট ভিডিঅ'ত দেখিবলৈ পাইছে এটা বাস্কেটবলৰ কোৰ্ট সেয়া হৈছে ইয়াৰে ইণ্ডিয়া ক্লাবৰ বাস্কেট কোৰ্ট আৰু এয়াই ইয়াৰ ভিতৰতে হৈছে কুইজ কম্পিটিশ্যন তো বলক চাওঁ লগতে 2 4 5 6 निहाल दा घर पाऊँगे मैं भिडिओ एडिट कर आसे ओके सो बर्तमान गाइस ओलालो एतिया जाऊँ घरले भिडिओ एडिट कर তন্ময়দা ডিগবৈত আহি পিনে কেনেকুৱা লাগিলে ক'বা বৰ্তমানলৈকে বিৰাট ভাল লাগিলে আৰু মই দিনৰ ভাগতে আহি পালোহি আৰু এতিয়া মই বহুত এক্সাইটেড দেই এতিয়া তোমালোকে কেনেকুৱা পোৱা অ'কে আমি আমাৰ ফালৰ পৰা পূৰা ফুল ছাপৰ্ট কৰিম তোমাৰ প্ৰগ্ৰেমটো যাতে ভাল হওক বেষ্ট অফ দ্য বেষ্ট হওক থেংক ইউ ছ' মাছ দেই Thank you so much, Sigrid.